নমস্কাৰ মই পাপৰি আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ ওলাইছো প্ৰিন্সেছ কাট ব্লাউজ কাটিং কেনেকৈ কৰা হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি জনাই দিব। লাইক এটা কৰি জনাই দিলেহে মই গম পাম যে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই এখন কমলা ৰঙৰ কাপোৰ লৈ লৈছো। কাপোৰখন মই দুজাপ কৰি লৈছো। যেহেতু মোৰ ব্লাউজৰ তলৰ কাপোৰটো কমলা ৰঙৰ হয় সেই মই কমলা ৰঙৰ কাপোৰ লৈছো। আপোনালোকে আপোনালোকৰ ব্লাউজৰ কাপোৰটোৰ লগত মিলাই কাপোৰ ল'ব পাৰিব। তাৰ পাছত মই ডাঠ কাগজত কাটি লোৱা কেটলেকখনৰ জোখেৰে কাপোৰখনত এনেদৰে আঁকি লৈছো। এনেদৰে মই কেটলেকবোৰ কাটি লৈছো। এই কেটলেকবোৰৰ জোখেৰে মই চিনবোৰ দি গৈছো। তাৰ পাছতে মই এনেকুৱা কিছুমান পিনেৰে কাপোৰখন এনেদৰে লগাই লৈছো যাতে কাপোৰখন লৰচৰ কৰিবলৈ নোৱাৰে। গোটেইখিনি জেগাত মই এনেদৰে লগাই লৈছো। তলৰ কাপোৰটো হতি যাতে সমান হৈ থাকে এনেকৈ লগাই ললে কাপোৰখন সমান হয় আৰু পিছত কাটিবলৈ ভাল হয়। আপোনালোকে এনেদৰে পিনবোৰ লগাই ল'ব পাৰিব। এনেদৰে লগালে ভাল হয়। তাৰ পাছত এতিয়া মই কেঁচিৰে এইবোৰ টুকুৰা কৰি কাটি ল'ম। চিন দিয়াৰ বাহিৰ ফালেদি কাটিব লাগিব যাতে কাপোৰখন ভাল হয় কাটা। তাৰ কাষে কাষে কাটি গ'লেই হ'ল। যাতে ভালকৈ কাটিব লাগিব যাতে বেলেগ সাইডে কাটা নাযায় সেইটো সাৱধানে ল'ব লাগিব। এনেদৰে মই চিন দিয়া গোটেইখিনি জেগা কাটি ল'ম। চিনৰ কাষে কাষে ভালদৰে সাৱধানেৰে কাটি লৈছো মই। এনেদৰে কাটি লোৱাৰ পিছত পিঠিৰ যিটুকু কাপোৰ মই এনেদৰে ৰাখি থৈছো যাতে ইয়াত ডিজাইন দিব পাৰো। তাৰ পিছত মই এনেকৈ কাটি ললো। এয়া চাওক এনেদৰে কাটি জোখমতে লৈ লৈছো। তাতে মই ব্লাউজৰ মেইন কাপোৰটো এনেকৈ দুজাপ কৰি জাপি লৈছো। ইয়াত এতিয়া মই ভালদৰে জাপি সমান কৰি লৈ এনেকৈ কাটা তলৰ কাপোৰটোকো ওপৰত এনেকৈ বহাই দিছো। এয়া চাওক। তাৰ পাছত মই এনেকুৱা কিছুমান পিনৰ সৈতে কাপোৰখনৰ সৈতে পিনটো লগাই দিম ভালদৰে যাতে লৰচৰ নকৰাকে থাকে। চাওক এনেদৰে তলৰ সৈতে সুমুৱাই এনেকৈ লগাই দিছো। কাটা কাপোৰত মই এনেদৰে লগাই দিছো যাতে সমান হৈ থাকে। সমানকৈ লৈ পেলাই এনেদৰে পিনবোৰ লগাই দিলো। কেঁচিৰে এই কাপোৰখিনি কাষে কাষে কাটি ল'ম। কাপোৰৰ যিখিনি কমলা ৰঙৰ কাপোৰ টুকুৰ যিখিনি জোখ সেই জোখে তলৰ কাপোৰটোৰ সৈতে মই এনেদৰে কাটি ল'ম। কাটোতে সাৱধান হ'ব লাগিব যাতে বেলেগ সাইডে কাটা নাযায়। এইটো আপোনালোকে খেয়াল ৰাখিব লাগিব। এনেদৰে মই ধুনীয়াকৈ কাটি লৈছো। চাওক এনেদৰে কাপোৰখিনি মই কাটি ললো। এতিয়া মোৰ কাপোৰখিনি কাটা প্ৰায় হৈ গৈছে। এতিয়া মই এই কাটা কাপোৰবোৰ ইখনৰ লগত সিখন যোৰা লগাই চিলাই কৰিম। এনেকৈ মই কাপোৰখিনি কাটি ললো। নেক্সট ভিডিঅ'টোত মই আপোনালোকক কাপোৰখিনি কেনেকৈ চিলাই কৰিলো আৰু কি ডিজাইন দিলো আপোনালোকক দেখাম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।